নমস্কাৰ বন্ধুসকল, আমি আজি আলোচনা কৰিম সিলেবাস ফৰ দ্য টেট 2021 সায়েন্সৰ ওপৰত আমি আলোচনা কৰিম। বিজ্ঞানৰ শাখাত আমাৰ ইউপি টেটৰ ফিজিক্স, কেমেষ্ট্ৰি, আমাৰ বায়োলজি আছে। আমি বায়োলজি চেপ্টাৰত আজি আচলতে আলোচনা কৰিম। আমাৰ বায়োলজি আমাৰ গোটেই এইখিনি আমাৰ যিখিনি আমাৰ সিলেবাস, আমি আজি বায়োলজি বিষয়ত আলোচনা কৰিম। গতিকে আমাৰ লিভিং ৱৰ্ল্ডত আমাৰ কি আছে, আমাৰ সেল আছে, কনসেপ্ট অফ সেল, সেল টাইপ, স্ট্রাকচার অফ সেল এন্ড ফাংশন অফ সেল অর্গানেলস, ডিফারেন্স বিটুইন প্লান্ট এন্ড এনিমেল সেল, সেল ডিভিজন। ইয়াৰ পিছৰ যি ভিডিঅ' মই প্ৰস্তুত কৰিম তাৰ ওপৰত মই প্ৰস্তুত কৰিম। আমাৰ আগতীয়াকৈ মই কৈ দিব বিচাৰিছোঁ ট্ৰান্সপৰ্টেশ্যন এনিমেলছ এণ্ড প্লেণ্টছ, চাৰ্কুলেটৰী চিষ্টেম, excretory system in human blood vessel, human heart, transportation of substance and water in plants, transportation, respiration in organisms, cellular respiration, anaerobic respiration। তাৰ ওপৰত আমি আলোচনা কৰিম। সেল মানে কোষ। 1665 খ্ৰীষ্টাব্দৰ কোনো এটা দিন ৰবাৰ্ট হুকে এটুকুৰা কৰ্কৰ পাতল ছেট পৰীক্ষা কৰি মৌকোষৰ নিচিনা কিছুমান খুটালি দেখা পাইছিল। কৰ্ক হ'ল গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান। আমাৰ এইখিনি জানিবও লাগে। ৰবাৰ্ট হুকে এই খুটালিবিলাকক কোষ আখ্যা দিছিল। ৰবাৰ্ট হুকে। এতিয়া লেটিন শব্দ সেলৰ লেটিন শব্দ অৰ্থ হ'ল সৰু কোঠালি। সেইদিন ধৰি জীৱবিজ্ঞানৰ বিষয়ত বৰ্তমানলৈকে তেনে এককবিলাকক কোষ বুলি অভিহিত কৰি অহা হৈছে। 1885 খ্ৰীষ্টাব্দত ৰবাৰ্ট ব্ৰাউনে কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল। গতিকে কোষ কেন্দ্ৰৰ অৱস্থিতি আমাৰ ধৰা পেলাইছিল 1885 চনত ৰবাৰ্ট ব্ৰাউনে। এতিয়া কোষ অবিহনে জীৱদেহ গঠন সম্ভৱ নহয়, আমি জানোৱেই। আনহাতে জীয়াই থাকিবৰ কাৰণে জীৱসমূহে কিছুমান অত্যাৱশ্যকীয় কাম কৰিব লাগে। এই কামবোৰ কোষৰ দ্বাৰা সম্পাদিত হয়। একোটা বিশেষ কামৰ বাবে কিছুমান কোষ একত্ৰিত হৈ কলা আৰু কিছুমান কলা একত্ৰিত হৈ অংগৰ সৃষ্টি কৰে। সেয়ে কোষক জীৱ দেহৰ কৰ্ম সম্পাদনৰ একক বুলি কোৱা হয়, ফাংচনেল ইউনিট। এতিয়া আহিলোঁ আমি কোষৰ ভাগ। কিছুমান জীৱৰ কোষৰ গঠন সম্পূৰ্ণ নহয়। স্পষ্ট সুসংগঠিত কোষ কেন্দ্ৰ নথকা কোষক আদিম বা প্ৰকোষ কেন্দ্ৰীয় আৰু ইংৰাজী তাৰ নাম প্ৰক্ৰিয়েটিক সেল বুলি কোৱা হয়। আনহাতে সুগঠিত কোষ কেন্দ্ৰ থকা কোষক সুকোষ বা সংকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয় বা ইংৰাজীত ইউকেৰিয়াটিক সেল বোলা হয়। আমাৰ কোষৰ ভাগ টাইপছ অফ সেলৰ ওপৰত আমি ক'লোৱে। আমাৰ দুটাই টাইপছ আছে, এটা হ'ল প্ৰক্ৰিয়েটিক আৰু এটা হ'ল ইউকেৰিয়াটিক সেল। এতিয়া ইয়াৰ পাৰ্থক্যখিনি আমি জানি থোৱা ভাল। প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষৰ পাৰ্থক্য 1 নম্বৰতে আহিলে, সংকোষ কেন্দ্ৰীয় কোষত কোষবেৰ প্ৰাণী কোষত নাথাকে। উদ্ভিদ কোষত কোষবেৰ থাকে আৰু প্ৰধানকৈ চেলুলোজৰ দ্বাৰা গঠিত। এইটো আমি জানিবলগীয়া কথা। গতিকে আমাৰ চেলুলোজ ক'ত থাকে বুলিও সুধিব পাৰে বা আমি বুজাটো উচিত। আমাৰ চেলুলোজ একমাত্ৰ উদ্ভিদ কোষতহে থাকে আৰু কোষবেৰখন কিহেৰে তৈয়াৰী হয়? চেলুলোজৰ দ্বাৰা তৈয়াৰী হয়। প্ৰকোষ কেন্দ্ৰীয় কোষত কোষবেৰ থাকে। ই প্ৰধানকৈ এমিনো শৰ্কৰা আৰু মিউৰামিক এচিডেৰে তৈয়াৰী। 2 নম্বৰতে আহিলে আমাৰ সংকোষ কেন্দ্ৰীয় কোষত কোষাৱৰণ কোনো বিশেষ বিপাকীয় কাৰ্যত অংশগ্ৰহণ নকৰে। বিপাকীয় মানে ৰেচন। এতিয়া প্ৰকোষ কেন্দ্ৰীয় কোষত কোষাৱৰণ থাকে। কোষাৱৰণত একাধিক উৎসেচক থকাৰ বাবে শ্বসন আদি কামত অংশগ্ৰহণ কৰে। 3 নম্বৰত আহিলে সংকোষ কেন্দ্ৰীয় কোষত সুসংগঠিত কোষ কেন্দ্ৰ থাকে। প্ৰকোষ কেন্দ্ৰীয় কোষত সুসংগঠিত কোষ কেন্দ্ৰ নাথাকে। তাৰ পৰিৱৰ্তে কেন্দ্ৰ এলেকা বা নিউক্লিয়ইড থাকে। 4 নম্বৰতে আহিলে আমাৰ
শংকু কেন্দ্ৰীয় কোষত অন্তঃপুৰুষীয় জালিকা থাকে, পকু কেন্দ্ৰীয় কোষত অন্তঃপুৰুষীয় জালিকা নাথাকে। এইবোৰ প্ৰশ্ন হয়, এতিয়া সেইটো কাৰণে আমাৰ ডিটেইলছত পঢ়িব লাগে। 5 নম্বৰতে আহিলে শংকু কেন্দ্ৰীয় কোষত গলগী বডি থাকে, গলগী বডি বা গলজি বুলিও কয় আকৌ। পকু কেন্দ্ৰীয় কোষত গলগী বডি নাথাকে বা এইটো আকৌ আমাৰ বডি বুলি নকৈ কেতিয়াবা সংঘ বুলিও কয়, সংঘ এনেকৈও লিখা থাকে। 6 নম্বৰতে আহিলে শংকু কেন্দ্ৰীয় কোষত ভেকুৱল উদ্ভিদ কোষত থাকে, প্ৰাণী কোষত সাধাৰণতে নাথাকে। পকু কেন্দ্ৰীয় কোষত ভেকুৱল নাথাকে। 7 নম্বৰতে আহিলে শংকু কেন্দ্ৰীয় কোষত কোষ পৰকীয় চলন প্ৰায় দেখা যায়, পকু কেন্দ্ৰীয় কোষত কোষ পৰকীয় চলন প্ৰায় দেখা নাযায়। 8 নম্বৰতে আহিলে আমাৰ শংকু কেন্দ্ৰীয় কোষত ক্ৰমোজম কেৱল DNA দ্বাৰা গঠিত, পকু কেন্দ্ৰীয় কোষত ক্ৰমোজম DNA বা RNA দুইটা থাকে, বা এটা থাকিলে DNA থাকিব পাৰে, নহ'লে RNAও থাকিব পাৰে, বা দুইটা থাকিব পাৰে, এনেকুৱা। এতিয়া আমি আৰু এটা তথ্য জানিব লাগিব। কোষৰ ভিতৰত থকা অৰ্ধজলীয় সজীৱ পদাৰ্থখিনিকে প্ৰটোপ্লাজম বুলি কোৱা হয়। প্ৰটোপ্লাজম আকৌ প্ৰধান অংশ দুটা, এটা হ'ল কোষ কেন্দ্ৰ আৰু এটা হ'ল কোষ পৰশ। কোষ কেন্দ্ৰৰ প্ৰধান অংগবোৰ হ'ল আমাৰ চিলেবাছটোত কৈয়ে থৈছিলে ন, আমাৰ চেল অৰ্গেনেলছৰ কথা আছিলে, সেই কোষাংগৰ কথা আমাৰ ইয়াতে আহিব এতিয়া। প্ৰধান কোষাংগবোৰ ৰগধানী বা ৰক্তিকা, ভেকুৱল হৈছে কোষ পৰশত থকা এক প্ৰকাৰৰ কোষ অংগিকা, অৰ্গেনেলছ। গতিকে তাৰপিছতে আহিলে আমাৰ ৰাইবোজম মানেনো কি? কোষৰ কোষ পৰশত অতি কেন্দ্ৰত আৰু অন্তঃপৰকীয় জালিকাৰ গাত লাগি থকা ৰাইবোনিউক্লিয় প্ৰটিন RNA প্লাছ প্ৰটিনৰ দ্বাৰা গঠিত কণিকা বা দানাবোৰক ৰাইবোজম বুলি কোৱা হয়। ৰাইবোজমে প্ৰটিন সংশ্লেষণত অংশগ্ৰহণ কৰে। গতিকে ৰাইবোজমে কি অংশগ্ৰহণ কৰে? প্ৰটিন সংশ্লেষণত। এতিয়া কোষৰ গঠন জৈৱিক ক্ৰিয়াত আৱশ্যক হোৱা সকলো প্ৰকাৰৰ প্ৰটিন ৰাইবোজমে সংশ্লেষণ কৰে। সেয়ে ৰাইবোজমক কোষৰ প্ৰটিন কাৰখানা, বৰ ধুনীয়া নাম, ৰাইবোজমক কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয়। সেইটো এটা কুৱেশ্যন বুলি কোৱা হয়। এতিয়া মাইটকণ্ড্ৰিয়া অৰ্গেনেলছ সকলো সজীৱ কোষত সিঁচৰিত হৈ থকা সূত্ৰাকাৰ, দণ্ডাকাৰ, গোলাকাৰ, ডিম্বাকাৰ যি অংগাণুত কোষৰ প্ৰয়োজনীয় শক্তি উৎপন্ন হয় তাকে মাইটকণ্ড্ৰিয়া বুলি কোৱা হয়। ইও এটা বৰ চমৎকাৰী বস্তু আৰু ইয়াৰ এটা বিশেষ নাম আছে। মাইটকণ্ড্ৰিয়া কোষৰ শক্তি ভঁৰাল বুলি জনা যায়। গতিকে ইয়াৰ আগৰটোত আমাৰ কোষৰ প্ৰটিনৰ কাৰখানা কাক কোৱা হয়? ৰাইবোজমক। তাৰপৰা এতিয়া আমি জানিলোঁ কি মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি জনা যায়। তাৰপিছতে আহিলে আমাৰ গলগী সংঘ বা গলগী বডি। কিছুমান আৱৰণী বিশিষ্ট মোনাকাৰ গঠন যিয়ে পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ থকা চিষ্টাৰিন থাক সৃষ্টি কৰে। এইবিলাক আৱৰণীখনৰ অন্তঃপৰশসমূহে জালিকা আৱৰণৰ লগত সংযুক্ত হৈ থাকে আৰু সেইবাবে ইহঁতে কোষস্থ আৱৰণীয় অন্য এক জটিল গঠন সৃষ্টি কৰে। অন্তঃপৰশীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলগী সংঘই কোষৰ পৰা বাহিৰলৈ উলিয়াই নিয়াত অংশগ্ৰহণ কৰে। তাৰমানে গলগী সংঘৰ কাৰ্য হ'ল সঞ্চয় উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰণ। কোনো ক্ষেত্ৰত গলজি শব্দ বা গলগী বডি বা গলগী সংঘ ধেৰ নাম তাৰ। গলজি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। গলজি সংঘই লাইচোজম গঠনত সহায় কৰে। গতিকে গলজি সংঘই কি কামটো কৰে? লাইচোজম গঠনত সহায় কৰে। লাইচোজম কি? ইউ অৰ্গেনেলছ। গতিকে লাইচোজম কোষস্থ বৰ্জিত পদাৰ্থৰ নিষ্কাশনৰ লগত জড়িত এক অংগাণু। গতিকে লাইচোজমে কোষত প্ৰৱেশ কৰা অলাগতিয়াল দ্ৰব্যসমূহ কোষ উৎপন্ন হোৱাত অলাগতিয়াল পদাৰ্থসমূহ পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে।
কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষ, অংগাণু আদিক লাইসোজমে ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে। লাইসোজমত থকা কিছুমান পৰিপাকীয় উৎসেচক থকা বাবেই সকলো ধৰণৰ জৈৱ যৌগক সৰলীকৃত কৰি ল'ব পাৰে। গতিকে আমাৰ লাইসোজমৰ আমি মুখ্য কামটো গম পালোঁ, লাইসোজমে বিপাকীয় কাম কৰে। প্লাষ্টিডটো আমি জানিব লাগে, প্লাষ্টিডনো কি? প্লাষ্টিডবিলাক কেৱল উদ্ভিদ কোষতহে পোৱা যায়। প্লাষ্টিড দুই প্ৰকাৰৰ, বৰ্ণকণা, বৰ্ণকণা বা বৰণীয়া কণা আৰু অবৰ্ণকণা বা বৰণহীন কণা। প্লাষ্টিড যিবিলাক প্লাষ্টিডত পত্ৰহৰিত ক্ল'ৰফিলৰ নাম আমি জানোৱেই, নামৰ ৰঞ্জক পদাৰ্থ থাকে, সেইবিলাক হৰিত কণা বুলি কোৱা হয়। হৰিত কণাৰ কথা জানো, কিন্তু এই হৰিত কণাবিলাক কেনেকৈ থাকে? যিবিলাক প্লাষ্টিডত পত্ৰহৰিতৰ ইংৰাজী নাম হ'ল ক্ল'ৰফিল নামৰ ৰঞ্জক পদাৰ্থ থাকে, সেইবিলাকক কয় হৰিত কণা, ক্ল'ৰ'প্লাষ্ট বুলি কোৱা হয়। হৰিত কণাবিলাক উদ্ভিদৰ সালোকসংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণু। হৰিত কণাত পত্ৰহৰিতৰ উপৰিও হালধীয়া আৰু কমলা ৰঙৰ ৰঞ্জক পদাৰ্থও থাকে। অবৰ্ণ কণাত সাধাৰণতে শ্বেতসাৰ, তৈল পদাৰ্থ আৰু প্ৰ'টিন কণিকাবিলাক সঞ্চয় হৈ থাকে। প্লাষ্টিডবিলাকৰ অভ্যন্তৰ আৱৰণীযুক্ত তৰপেৰে গঠিত। এইবিলাকক কোৱা হয়, এইবিলাক ষ্ট্ৰমা নামৰ পদাৰ্থবিধত নিমজ্জিত হৈ থাকে। বাহ্যিক গঠনৰ দিশৰ পৰা প্লাষ্টিডবিলাক মাইট'কণ্ড্ৰিয়া গঠনৰ সৈতে একেই। মাইট'কণ্ড্ৰিয়াৰ দৰে প্লাষ্টিডবিলাকত সিহঁতৰ নিজা DNA আৰু ৰাইবোজম থাকে। এতিয়া আমাৰ ডিফাৰেঞ্চ বিটুইন এনিমেল এণ্ড প্লেণ্ট চেল। এতিয়া আমাৰ প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ মাজত থকা প্ৰধান পাৰ্থক্যসমূহ কি? এইবিলাকে আমি ভালকৈ জানি ল'ব লাগে। আমাৰ প্ৰশ্ন এইবিলাকতে হয়। উদ্ভিদ কোষৰ কোষবেৰ থাকে, কিন্তু প্ৰাণী কোষৰ কোষবেৰ নাথাকে। 2 নম্বৰত আহিলে আমাৰ উদ্ভিদত ক্ল'ৰ'প্লাষ্টকে ধৰি প্লাষ্টিড কণাসমূহ থাকে, কিন্তু প্ৰাণী কোষত নাথাকে। উদ্ভিদ কোষৰ ৰসধানী থাকে, কিন্তু প্ৰাণী কোষত সাধাৰণতে নাথাকে। উদ্ভিদ কোষত চেন্ট্ৰিঅল আৰু চেন্ট্ৰজম নাথাকে, কিন্তু প্ৰাণী কোষত থাকে। প্ৰাণী কোষত গলজি সংঘ থোপ খাই থাকে, কিন্তু উদ্ভিদ কোষত সেয়া সিঁচৰিত হৈ থাকে। সেইখিনি হ'ল আমাৰ পাৰ্থক্য। ইয়াৰ পিছতে আমি আলোচনা কৰিম কোষ বিভাজন। এতিয়া কোষ বিভাজন, জীৱদেহত থকা পূৰ্বৱৰ্তী কোষ এটাৰ পৰা নতুন কোষ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোকে কয় কোষ বিভাজন, চেল ডিভিজন। গতিকে কোষ বিভাজন 3 প্ৰকাৰেৰে হয়, আমাৰ এমাইটোচিছ, মাইটোচিছ আৰু মিঅ'চিছ। এতিয়া এমাইটোচিছ এক প্ৰকাৰ অত্যন্ত সৰল প্ৰকৃতিৰ কোষ বিভাজন। ই অতি নিম্ন জীৱৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা এই বিভাজনৰ মাতৃকোষৰ নিউক্লিয়াছৰ কোনো পৰিৱৰ্তন নঘটে। এতিয়া অতি নিম্ন শ্ৰেণীৰ উদ্ভিদ বা প্ৰাণী দেহকোষত এমাইটোচিছ বিভাজন ঘটে। এতিয়া আমি আহিলোঁ মাইটোচিছ কোষ বিভাজনৰ ওপৰত। এতিয়া 1 নম্বৰতে আমাক দিলে কি? মাইটোচিছ প্ৰক্ৰিয়াৰ ফলত জাইগোটৰ পৰা ভ্ৰূণ গঠন আৰু ক্ৰমবৰ্ধন ঘটে। 2 নম্বৰ, এই প্ৰক্ৰিয়াত প্ৰজাতিৰ ক্ৰমজমৰ সংখ্যাৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া আমাৰ মাইটোচিছ কোষ বিভাজনৰ বিভিন্ন স্তৰবিলাক হৈছে আদ্য স্তৰ, মধ্য স্তৰ, উপান্ত স্তৰ, অন্ত স্তৰ। তাৰপিছতে আমাৰ 3 নম্বৰটোলৈ আহিলোঁ মিঅ'চিছ। যৌন জননকাৰী জীৱ জনন কোষৰ সৃষ্টিৰ বাবে মিঅ'চিছ প্ৰক্ৰিয়াৰ একান্ত প্ৰয়োজন। 2 নম্বৰত আহিলে আমাৰ মিঅ'চিছ পদ্ধতিত প্ৰকৰণ, ভেৰিয়েশ্যনৰ সম্ভাৱনা থাকে। ভেৰিয়েশ্যন মানে নতুন নতুন জীৱ, বাপেকৰ পৰা পুতেক বুলি কওঁতে বাপেক যেনেকুৱা আছিল পুতেক বেলেগো হ'ব পাৰে, কথাবোৰ ভেৰিয়েশ্যন হয়। গতিকে 2 নম্বৰত আমাৰ মিঅ'চিছন, এইটো আমাৰ প্ৰকৰণৰ বা ভেৰিয়েশ্যনৰ সম্ভাৱনা থাকে। 3 নম্বৰত আহিলে আমাৰ নতুন বৈশিষ্ট্যযুক্ত অপত্য সৃষ্টিৰ বাবে এই কোষ বিভাজন অপৰিহাৰ্য। 4 নম্বৰতে আহিলে মিঅ'চিছ প্ৰক্ৰিয়াত উৎপন্ন হোৱা জনন কোষত হাইপ্লইড N সংখ্যক ক্ৰমজম থকাৰ বাবে জাইগোট ডিপ্লইড 2s N সংখ্যক ক্ৰমজম থাকে। জীৱৰ নানান প্ৰকাৰৰ দোষ গুণ আদি বংশানুক্ৰমে সঞ্চাৰণ কৰাই জিনৰ প্ৰধান কাম। জিন এতিয়া DNA সম্পূৰ্ণ নাম হ'ল, এইটো আমাৰ সম্পূৰ্ণ নামটো সুধিবও পাৰে, ডিঅক্সি ৰাইবো নিউক্লিক এচিড। RNA সম্পূৰ্ণ নামটো হ'ল ৰাইবো নিউক্লিঅ' এচিড, আমাৰ এইখিনি জানিব লাগে।
আৰু এটা বহুত ডাঙৰ আমি কথা এটা জানিব লাগে, আমাৰ প্ৰত্যেকটো কোষ, আমাৰ চব কোষৰে বিভাজন ঘটে, কিন্তু মানুহৰ স্নায়ু কোষৰ বিভাজন নহয়। আৰু বিভিন্ন ধৰণৰ আমাৰ ক্ৰম'জমৰ সংখ্যা দিবলৈ চেষ্টা কৰিলোঁ। আমাৰ ক্ৰম'জমৰ সংখ্যা আমাক প্ৰশ্ন কৰিব পাৰে। কিউলেক্স মহৰ 6ডাল থাকে, মাখিৰ 12ডাল, কোনকোনিৰ 8ডাল, নিগনিৰ 40ডাল, মানুহৰ 46ডাল, পিঁয়াজৰ 16ডাল, আপেলৰ 34ডাল। এতিয়া আমাৰ ডিফাৰেঞ্চ অকণমান জানি লোৱা ভাল। পাৰ্থক্য মাইট'চিছ আৰু মিঅ'চিছৰ পাৰ্থক্য। এটা কোষ এবাৰ বিভক্ত হৈ দুটা অপত্য কোষৰ সৃষ্টি হয়। মিঅ'চিছত এটা কোষ দুবাৰ বিভক্ত হৈ 4টা অপত্য কোষৰ সৃষ্টি হয়। 2 নম্বৰটো হ'ল মধ্যস্তৰত সমৰূপী ক্ৰম'জমৰ যোৰা নাপাতে, মিঅ'চিছত সমৰূপী ক্ৰম'জম যোৰা পাতে। 3 নম্বৰত উৎপন্ন হোৱা অপত্য কোষৰ ক্ৰম'জমৰ সংখ্যা মাতৃকোষৰ ক্ৰম'জমৰ সংখ্যাৰ সমান, আৰু মিঅ'চিছত উৎপন্ন হোৱা অপত্য কোষৰ ক্ৰম'জমৰ সংখ্যা মাতৃকোষৰ ক্ৰম'জমৰ সংখ্যাৰ আধা হয়। 4 এই পদ্ধতিত ক্ৰছিং অভাৰ নঘটে, মিঅ'চিছ পদ্ধতিত ক্ৰছিং অভাৰ ঘটে। 5 আহিলে মাইট'চিছ দেহ কোষত সংঘটিত হয়, মিঅ'চিছ জনন কোষত সংঘটিত হয়। জৈৱ ক্ৰমবিকাশত সহায় নকৰে, মিঅ'চিছৰ জৈৱ ক্ৰমবিকাশত সহায় কৰে। মাইট'চিছ আৰু এমাইট'চিছৰ পাৰ্থক্য। উন্নত শ্ৰেণীৰ জীৱকোষৰ এই প্ৰক্ৰিয়াৰে বিভাজিত হয়, আৰু এমাইট'চিছ অতি নিম্ন শ্ৰেণীৰ জীৱ দেহকোষত সংঘটিত হয়। মাইট'চিছটো উন্নত জীৱৰ ক্ষেত্ৰত হয়। তাৰপিছত আহিলে আমাৰ 2 নম্বৰটো বিভাজনৰ সময়ত কোষকেন্দ্ৰত নানা প্ৰকাৰৰ পৰিৱৰ্তন ঘটে। এমাইট'চিছত কোষকেন্দ্ৰত প্ৰত্যক্ষ বিভাজন ঘটে। গতিকে আজি আমাৰ যিখিনি কথা আলোচনা কৰিলোঁ, এই কথাখিনি ইমানতে শেষ কৰিছোঁ। কিন্তু আমাৰ পৰৱৰ্তী যি আমি ভিডিঅ' প্ৰস্তুত কৰিম, তাৰপিছত আমাৰ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত আমাৰ যি পৰিবহণ তন্ত্ৰ, আমাৰ খাদ্য পানী, আমাৰ হিউমেন ব্লাড তেজৰ সম্পৰ্কত আৰু হিউমেন হাৰ্টৰ সম্পৰ্কত গোটেইখিনি কথা আমি আলোচনা কৰিব চেষ্টা কৰিম। আৰু আমাৰ ইয়াত শ্বসনৰ কথা আছে, আৰু অবাত শ্বসনৰ প্ৰসংগ আছে। আমি ইয়াৰ পিছৰ ভিডিঅ'ত আমি প্ৰস্তুত নিশ্চয় কৰিম। যদি আপোনালোকে এই ভিডিঅ'টো কিবা সহায়ক বুলি অনুভৱ কৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এই ভিডিঅ'টো লগৰ সকলোলৈ শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।